হেল্ল' এভৰিৱান, এইটো হৈছে 4 নম্বৰ দিনাখনৰ ভিডিঅ' আৰু মই একদম ৰাতিপুৱা সোনকালে উঠি কৰি মায়ে ধুনীয়াকৈ খিচিৰি বনাই দিলে। নবৌয়ে যিহেতু তেল খাব নোৱাৰে কোমলকৈ খিচিৰি বনাই দিলে বইল কৰি, আৰু নবৌলে আৰু দাদালৈ লৈ কৰি আৰু ওলাই গৈ আছোঁ ৰাতিপুৱাই। আৰু 4 নম্বৰ দিনাখন ৰিলিজ দিয়া কথা আছিলে যিহেতু, সেইকাৰণে একদম সোনকালে গৈছোঁ। আকৌ আহি পেলাই মই সোনকালে আহিবও লাগিব, তেতিয়াহে ঘৰখন অকণমান সজাব পাৰিম। যিহেতু আমাৰ ঘৰলৈ নতুন লখিমী আহিব, তাই নিজৰ ঘৰলৈ আহিব। আৰু মই গৈ নাৰ্ছিং হোম পালোঁগৈ, আৰু এইফালে তাই ধুনীয়াকৈ একদম শুই আছে দেখিছেনে বাৰু। আৰু ওচৰতে এয়া দাদা বহি আছে, আৰু এইখন বেডত এয়া নবৌ ধুনীয়াকৈ বহি আছে। আৰু যিহেতু সিহঁতক ৰিলিজ দিলেই, সেইকাৰণে ঘৰলৈ আহিবৰ কাৰণে এয়া বস্তু পেকিং কৰিছে আৰু লাহে ধীৰে। আৰু এইফালে মই তাৰপাছত একদম মাস্ক মাৰি ল'লোঁ, যিহেতু চৰ্দি হৈ আছিলে। ৰাতিপুৱা লৰালৰিকৈ আহিলোঁ কাৰণে খাই অহা নহ'ল, সেইকাৰণে ভাবিলোঁ কিবা এটা খাই লওঁগৈ। তাৰপাছত হোটেললৈ বুলি আহিলোঁ, আৰু প্ৰথমতে চাহকে অৰ্ডাৰ কৰিলোঁ। ওচৰতে নাৰ্ছিং হোমখনৰ ওচৰতে আছিলে হোটেলখন। আৰু এইফালে মই লৈছোঁ চান পাপৰি আৰু চাহ, এইফালে এজনে লৈছে গাজা। কিন্তু ৰাতিপুৱা সোধা ভাতত গাখীৰ খোৱাটো ভাল নহয়, কিন্তু হ'লেও অকণমান খালোঁ। আৰু বহুত মিলাব লাগে ন ভিডিঅ' কৰিবলৈ, ফটো ফুলকৈ মাৰিব। দিছে, কিন্তু তাৰে মানে অকণমানহে কিয় খাইছোঁ, দৰকাৰী গোটেই নিজে পৰা গিলাচটো গ'লে খোৱা তেতিয়াহ'লে নাই। আৰু তাৰপাছত এয়া এইফালে ৰুটি মানে পৰঠা অৰ্ডাৰ কৰিলোঁ, এইফালে পৰঠা দিলে, আৰু গাখীৰ চাহ আৰু পৰঠা খাই কৰি তাৰপাছত আকৌ দাদাই কিবা দুখনমান জেৰক্স কৰিব লাগে বুলি ক'লে, আৰু এয়া জেৰক্স কৰিবলৈ বুলি আকৌ গৈছোঁ। তাৰপাছত আকৌ তাৰপৰা ঘৰলৈ আহিলোঁ। ঘৰলৈ আহি বেলুন চেলুন কিনি মিঠাই চিঠাই লৈ আহি ডেক'ৰেশ্যন অলপ কৰিলোঁ। তেনেকৈ কৰি থাকোঁতে নবৌহঁত আহি পালেহিয়ে। হৈছে ভালদৰে একো কৰিবলৈ নহ'লেই, কোনো মানে ওচৰৰ খুৰীহঁতৰ মাতি দিবলৈ কৈছিলে, গমেই নাপালে। আৰু পাছতহে আহিছে বাৰু সকলোবোৰ। এইফালে ববৌহঁত আহিলে বাৰু, আৰু বৰ্তা ছোৱালীজনী এইফালে মায়ে ধুনীয়াকৈ ধূপ চাকি জ্বলাই লৈছে, এইফালে পানী বটল লৈ ধুনীয়াকৈ আদৰিবলৈ গৈছে। আৰু কি হয় আপোনালোকে চাই থাককচোন। আৰু আপোনালোকে যদি মোৰ আজি ভিডিঅ'টো চাই ভাল পায়, লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু আগলৈও এনেধৰণৰ ধুনীয়া ধুনীয়া ভিডিঅ' পাবলৈ কাষতে থকা বেল আইকনটো টিপি দিব। ধন্যবাদ। চৰিব নালাগে, নোৱাৰিব নি আকৌ। বেলুন তেনেকৈ হেৰি কৰিব নহ'লে, কৰিছিলোঁহে আনি আৰু হ'ব একো নাই। বেলুন দিম দেই, বেলুন তাইখিনি বহিবলৈ ভাল বাৰু। মোবাইলটো লৈ কাটিব দেই, ভাল ল'ৰা আমাৰ। অঁ তুমি খাবা আকৌ, তাক খুৱাই দিয়ক আকৌ, ভণ্টি এনেও খাব নোৱাৰে। এতিয়া খোৱা, খুৱাই দিয়ক, তাক খুৱাই দিয়ক একো নাই। হেপী বাৰ্থডে হ'ল আজি ভণ্টি ঘৰলৈ আহিলে। এইটো চিখা পিখা লৈ যাম দেই, প্লেটত আনকগৈ দেই নমো। আৰু অকণ দি দিয়া, কাটি আৰু কাটি লোৱা। এয়া আমাৰ বেবী চাবলৈ অহা হয়নে, মৰম লগা ভণ্টি।
অঁ যা